হেল্ল' টেষ্টিং হেল্ল' তো গাইজ এই মাত্ৰ বজাৰৰ পৰা আহিলোঁ আৰু এইফালে মই লৈ আহিছোঁ ইছলা মাছ বুলি কওঁ আমি আপোনালোকে নাজানো কি মাছ বুলি কয় তো আজি এইটো চৰচৰি হ'ব তামাম হ'ব একদম পূৰা ইণ্টাৰেষ্টিং লগা মজা লাগিব খাই আপোনালোকেতো গমেই পায় সদায় আপোনালোকে খায় সদায় নাখায় বাৰু ময়ো নাখাওঁ সদায় তো আজি আনিছোঁ তো মাছটো আজি পূৰা ধুনীয়াকৈ চৰচৰি বনাম ময়ে বনাম বুলি ভাবিছোঁ পেটুলাক বনাব নিদিওঁ চাগে তো এইফালে মূলাৰ লগত মই পূৰা ধুনীয়াকৈ চৰচৰি বনাম তো পূৰা ৰেচিপিটো আজি দেখাই পাব পূৰা ভাল পাব চাই কিনে তো কণ্টিনিউ কৰি থাকিব ভিডিঅ'টো তো এইফালে আছে পেটুলাই মই এতিয়া আনি দিছোঁ জাষ্ট আৰু ই বাচি আছে মানে মাছটো পূৰা ধুনীয়াকৈ বাচি আছে এইফালে দেখিবলৈ পাইছে ইছলা মাছ না কি কয় আপোনালোকে কমেণ্ট কৰি জনাই দিব ফিডবেকত তো কণ্টিনিউ কৰি থাকিব এইফালে পূৰা বাচা হ'লেই কিছুমান আৰু এইফালে আছে বহুতো বাকী এতিয়াও তো হোৱা নাই কমপ্লিট তো বাচা হ'লে আমি চৰচৰিটো বনাওঁ আজি তামাম লাগিব মজা লাগিব পূৰা একদম খাই ইণ্টাৰেষ্ট লাগিব যা মজা লাগে না জুতি লগা খানা একদম খালে আপোনালোকে সম্পূৰ্ণ বুজি পাব মানে ভাল পাব চাই আমি খাই মজা পাম আপোনালোকে চাই মজা পাব তো ফাইনেলি ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব মাছ বাছা হ'লেই আৰু এইফালে মাছ বাছা কমপ্লিট তো ফাইনেলি আমাৰ মাছ বাছা কমপ্লিট এতিয়া পূৰা এক্সাইটেড মই মানে আজি ময়ে বনাম তো মূলা কাটিম এতিয়া মই আৰু এইফালে পেটুলাই মাছবিলাক ধুই আছে মই মানে মাছ বাচিব নাজানো না সেইবাবে তো এতিয়া মই মূলা কাটিম এইফালে মূলা আছে মই মূলাটো ওলাই লওঁ পূৰা মূলা কাটি আজি ময়ে বনাম তো দেখাই আছোঁ কেনেকুৱা পূৰা চৰচৰি মজা লাগিব খাই কিনে আজি তো এতিয়া বাজিল 12:30 আৰু আমাক লাগছে ভোক মানে ৰাতিপুৱা চাহ খাইছোঁ আমি সুদা চাহ আৰু বিস্কুট মানে চাহ বিস্কুট খাইছোঁ তো সেইবাবে আকৌ এবাৰ চাহ খাম তো পেটুলাইটো মাছটো ধুই আছে এতিয়া মোকে বনাব লাগিব তো মই বনাই আছোঁ এইফালে তাও এনেকুৱা হৈ আছে মানে চাহ খাইছোঁ ৰাতিপুৱাৰে এনেকৈ থৈ দিছে এতিয়া এইটোকো মই ধুব লাগিব তাৰ আগতে এইটো ধুই লওঁ তাৰপিছত মূলা কাটিম তাৰপিছত এইটো ধুই কিনে মই চাহটো বনাই লওঁ চাহটো বনাই ল'বৰ কাৰণে মই ইয়াতে এইটো ধুব দিম পেটুলাক নহয় মই নিজে ধুম তো ধুই আছোঁ মই বলক দেখাই আছোঁ আৰু এইফালে মই মূলাটো বিচনাত এতে ৰেডি কৰি থৈ দিওঁ বিচনাত এতে মই ৰেডি কৰি থৈ দিলোঁ পিছত মই কাটি আছোঁ এইটো মানে কটাৰী চটাৰী চব ৰেডি কৰি থৈ দিছোঁ বিচনাটো মই পাল্টি কৰি দিছোঁ সেইফালে দেখিবলৈ পাইছে আৰু ইয়াতে মই এতিয়া মূলাটো কাটিম মূলা আজি মই নিজে কাটিম নিজে চব্জি বনাম পেটুলাক আজি মই বনাব নিদিওঁ অলপ ৰেষ্ট দিম পেটুলাক আৰু এইফালে এতিয়া মই এইটো ধুই কিনে মই চাহটো বনাই আছোঁ তো ধুই আনিলোঁ মই চচপেন আৰু চেকনি এতিয়া মই বনাই আছোঁ তো আপোনালোকে কণ্টিনিউ কৰি থাকিব কণ্টিনিউ এই চাওক মই কেনেকৈ বনাম আজিকালিনো কোনে নাজানে বনাব চবেই জানে তো এইকাৰণে ময়ো বনাম তো কণ্টিনিউ কৰি থাকিব আৰু অলপ পিছতে মই দেখাই আছোঁ তো কণ্টিনিউ কৰি থাকিব কিন্তু দুধ ঢালিম পূৰা ফিচকাৰী মাৰা নিচিনা কৰি মাৰি দিলোঁ পেটুলা ক'লো আজি ৰেষ্ট দিছোঁ চাহ উতলি গ'ল আৰু চাহ পৰিবৰ হ'ল এতিয়া একদম মই কমাই দিছোঁ গেছটো অলপতে বাচি গ'লোঁ মানে পৰি গ'ল হয় এতিয়া চাহটো তো কমপ্লিট হ'ল চেণ্টালৰ বোলে 80 টাকা কি হৈছে লাগিছে চাহ নকলাই দেখোন জামাই মই নাখাওঁ চাহটো ৰেডি হ'ল আৰু এতিয়া আমি খাওঁ পেটুলাই বিস্কুট ওলাব গৈছে বিস্কুটটো লৈ চালা একদম 20 টকা দামী পেকেট হয় 20 টকা দামী পেকেট বেছি দাম নহয় 20 টকাৰ পেকেট দি আমি চাহ খাওঁ বিস্কুট বেকাৰীৰ বিস্কুট একেবাৰে পিয়ৰ গাখীৰৰ চাহ নহ'লেও চাহটো স্পেচিয়েল হৈছে খাই মজা আছে তো কণ্টিনিউ কৰি থাকিব আপোনালোকেও খাওক মূলা কাটি শেষে কৰিলোঁ এতিয়া মই মেচিনত কাটি আছোঁ মানে সেইকাৰণে অলপ সোনকালে যাতে হয় তো মেচিনত কাটি আছোঁ বঢ়িয়া কৰি চিকি কৰি কাটি দিলোঁ এইখিনি কাটিছোঁৱে আৰু অলপ বাকী আছে এইখিনি তো এইখিনিও মই ফিনিছ কৰি লওঁ তো পূৰা একেবাৰে ৰেডি কৰিলোঁ মূলা চূলা কাটিলোঁ মাছ আৰু এতিয়া মানে বনাব লাগে তো বনাই আছোঁ এতিয়া মূলা ৰেডি এইফালে চাওক পূৰা কাটি দিলোঁ পূৰা কমপ্লিট আৰু মাছ মানে এৰিয়ে দিলোঁ এইফালে মই মাছ এৰি দিছোঁ মানে এতিয়া মই এইটো অলপ মানে ফ্ৰাই কৰি আছোঁ হ'ব দে তো পিঁয়াজটো এতিয়া ঢালি দিব পেটুলাই ভাজি আছোঁ মই আৰু মানে অলপ হেল্প কৰিছোঁ পেটুলাই তো এতিয়া পিঁয়াজ দিছে আৰু অলপ মানে পেটুলাক মই হেল্প কৰিব দিছোঁ কিয় মই অকলে অলপ অসুবিধা হয়তো সেইবাবে তো বঢ়িয়া কৰি ভাজি আছোঁ তো ইছলা মাছৰ লগত আজি তামাম হ'ব ইছা মাছ না কি বুলি কয় ইছলা মাছ বঙালীত কয় চিংৰি মাছ
নানান ধৰণৰ নানানে কয় মানুহ এইখিনিও মানে ভাজা হ'লেই প্ৰায় এতিয়া অলপমান বাকী আছে আৰু এই ৰঙা ৰঙা হৈছে এতিয়া দেখিবলৈ পাইছে আৰু ৰঙা ৰঙা হৈছে যেতিয়া আৰু হ'লেই আৰু ইছলা মাছটো জানেই আৰু ইছলা মাছ চবেই তো ইছলা মাছ বুলি কওঁ আপোনালোকে কি মাৰা পিচি তো লৈ আহ মছলা পিচি তাতে ৰখি থাকিব নালাগে ঐ মছলাটো লৈ আহা প্ৰেতুলাক মই মছলা পিচিব দিছিলোঁ সেইফালে চা লৈ আহি আছে চাওঁ কি পিচি আনিছা আদা ৰচুন জিৰা পিঁয়াজ তো আদা নহৰু পিচি আনছে মানে সেই মছলা পিচি আনছে তো এতিয়া সি নমাই দিলোঁ মাছটো মই নমালোঁ তাকে নমাই দিলোঁ কিন্তু বনাম মই দেই বনাম মই বনাম কণ্টিনিউ কৰি থাকিব পিঁয়াজটো এৰি দিছোঁ এতিয়া মাছ বনাব লাগে আৰু মানে চব্জিটো এতিয়া বনাম তো পিঁয়াজ ভাজি আছোঁ আৰু প্ৰেছাৰক অলপ মানে হেল্প কৰিব দিছোঁ পিঁয়াজটো প্ৰায় ভাজা হ'লেই আৰু তেল হৈ গ'ল এতিয়া মই এইটো বনাম মছলাটো দিম মই একদম খাতৰা হৈ আছে খাতৰা ভালে দে গোটেই দে দেখিলে আমাক কেনেকৈ হেল্প কৰি দিয়ে পেলাই আপোনাক আৰু এইফালে আমাৰ ভাতৰ পূৰা একদম ৰেডি মানে কেনেকা ৰেডি এতিয়া আমি খাম মানে পূৰা যি জুতি লগা চব্জি বনাইছে একবাৰ পেটলা চব্জিটো দেখাই দিয়া খুলি কিনে ঢাকনিটো খুলি দেখাই দিয়া একবাৰ দেখাই দিয়া মাই গড ইমান নাওমান হৈছে চব্জিটো দেখি পাইছেনে মানে চটচৰি বনাইছেতো আৰু দালি আছে এইফালে মাছখিনিও ভাজি থৈ দিছে দেখিলে খাওঁ যেন লাগিছে পুৰা জিভাৰ পানী এনেকা হৈ আছে মানে এতিয়া এইফালে চাওক দালিও আছে এইটো দিৰ লগত এতিয়া আমি খাম পূৰা তো ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি থাকিব মজা পাব আমি জুতি লওঁ আপোনালোকে চাই জুতি লওক ন কি আৰু প্ৰেতুলা এইফালে ভাত বাঢ়ি আছে ভাতটো বাঢ়া হ'লে এতিয়া আমি খাওঁ তো এতিয়া খাব লাগে আৰু না কি বহিলোঁ আসন পাতি দিলা প্ৰেতুলাই মোক ভাত দিয়া তৰকাৰীটো দি আছে প্ৰেতুলাই মোক জুতি লগা খানা খাব আজি ইছা মাছ কি মাছ ইছা মাছ দালি কাঁহীত ল'লোঁ ঢালি গৰমতে কাঁহী হ'ল খালি নাকি এক বাটি দালি কাঁহীত ল'লোঁ ঢালি গৰমতে কাঁহী হ'ল খালি হৈ গ'ল এতিয়া ভৰাব লাগে ভৰাও কথা ভৰাও প্ৰেতুলা আৰু মোৰ কাৰ আগত খাৱা হয় মই দেখাই আছোঁ প্ৰেতুলা আৰু মোৰ মানে আজি কাৰ আগত খাৱা হয় সেইটো গম পাব এতিয়া Kita lihat
ফিনিশ পুৰা ফিনিশ কৰিলোঁ কাহি খালি মোৰ আগত তোলাৰ পিছত তো গাইজ ফাইনেলি খাওয়া দাওয়া আমার হয়ে গেল আর প্রেতুলারও হল না নহল হৈ গ'ল কিন্তু মোৰ আগত হৈছে মই জিকিলোঁ তো যি হোক তো গাইজ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিবি চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব অলপ ছাপোৰ্ট কৰিব আপুনিও যদি এজন অসমৰ অসমীয়া হয় তো চেনেলটো কৈ দিয়া একবাৰ ছাবস্ক্ৰাইব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ছাবস্ক্ৰাইব বাই বাই তো আজিৰ কাৰণে বাই বাই